এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে আৰু ময়ো আছোঁ ভালে। আৰু আজি যিহেতু প্ৰথম বৰষুণ দি আছিলে এতিয়া ৰ'দ দিছে। আৰু আজি ৰ'দ দিয়া দিনা ভাবিছোঁ, কালি ৰ'দ দিছিলে, আজি এতিয়া ৰ'দ দিছে। ভাবিছিলোঁ কালি ৰ'দ দিওঁতে নেক্সট দিনা ৰ'দ দিলে তাঁত লগাম বুলি। আজি সেইকাৰণে তাঁত লগাবলৈ লৈছোঁ। চাই থাকক। সেইফালে আছিল ববিন কৰা দুটামান ক্লিপ, আৰু ক্লিপকেইটা ভিডিঅ'টোত লগাই দিলোঁ। ভিডিঅ'টো অলপ নিয়মীয়া হ'ব বুলিও। আৰু কি ক'মনো, সেইফালে দিছেনে চেৰেকীটো একাং তেনেকুৱা হৈ আছে। চেৰেকীটো এৰুৱাই ল'বলগীয়া আছে। বাকী সকলো সূতা সোমালেও চেৰেকীটোত জিলিলে পাতৰ সূতা কেতিয়াও নোসোমায়। সেইটো কাৰণে তেনেকৈ একাং এৰুৱাই ল'বলগীয়া আছে। আৰু আপোনালোকে মই দিয়া ভিডিঅ'বোৰ একেবাৰে নাচায়, চাবচোন। চাব বুলি আশা ৰাখিলোঁ। আগতে অলপ চলপ পাই আছিলোঁ ভিউজ, হাঁহি উঠা ভিউজ থাকে বুলি 25টা 26টা 35টা তেনেকৈ পাইছিলোঁ। কিন্তু আজিকালিতো আৰু একেবাৰে চকু মুদি কি ক'ম আৰু ইমান বেয়া ভিউজ, 5টা 6টা 7টা অকল তেনেকৈ ভিডিঅ' চিডিঅ' বনাব মন নাযায়। এনেকৈ সকলোৱে আশা থাকে ন, ভিডিঅ' বনাম ভালকৈ বা চাব, ভালকৈ আশা দিব, সাহস দিব, মৰম দিব। কিন্তু নাই, সেইবিলাকতো একোৱে নাই। দেখি কেনে ভিউজবিলাক দেখি কেনে লাইক চাইকটো দূৰৰ কথা, লাইক কমেণ্ট শ্বেয়াৰ সেইবিলাকতো দূৰৰে কথা। কিন্তু ভিউজবিলাক যদি অকণমান বেছি দেখোঁ ন, তেতিয়া অকণমান ভাল লাগে আৰু এইফালে বেটাৰী নিচিনা বাৰে বাৰে ওলাইছে। বাকী চাই থাকক। এইফালে এয়া মই আঁচুকেইটাৰ কাৰণে ৰেডি কৰি লৈছোঁ, আৰু আঁচুকেইটা দি বাকীখিনি কৰিম। আমি কিন্তু এনেকৈ ফ্ৰেম নাই কাৰণে পটুৱাই লৈছোঁ দেই। সেইফালে এইটো খুঁটি 5খন লগাইছোঁ ৰিহা। এতিয়া চাই থাকক। এইফালে আঁচু হৈ গ'ল। এইফালে এবাৰ এইখিনি মাজৰখিনি দি লওঁ, আকৌ মাজৰখিনি দি দেখি থাকিব।
যিহে গৰম বাপৰে বাপ। এতিয়া তাঁতখন লগাই শেষ হৈ গ'ল, দেখাবলৈ সময় নহ'ল যিহেতু গৰম, যিহেতু কেনেকৈ দেখাওঁ। অকলে সকলোখিনি কৰিলোঁ। মা ভণ্টি গ'ল ধান কুটাবলৈ, মানুহজনো গ'ল ওলাই। ৰখাইছিলোঁ মানুহজনক বোলো অকলে অকণমান সূতা চূতা ছিগিলে দৰকাৰ হ'ব বুলি, কিন্তু নুশুনিলে। অকলে সকলো চুটতে কৰি দিলোঁ। আৰু এনেও ইমানো লগ নালাগে বাৰু, কিন্তু সূতাবিলাক মানে ছিগিলে মানে অকল ধৰি দিবলৈ বা ঘপককৈ মানে সূতাডাল ওলাই গ'লে মানে বহুত বেয়া হৈ যায় ন, ঢিলা হ'লে বহুত বেয়া হৈ যায়। সেইটো কাৰণে অকলে মানে খঙো উঠিলে, কোনো মানুহ নাই, অকলে লগাই পেলালোঁ। কিন্তু সেইটো কাৰণে ভিডিঅ' কৰিবলৈ নহ'ল। মানুহজনক ভিডিঅ' কৰিবলৈ বুলি ৰখাইছিলোঁ, কিন্তু নাথাকিলে। আৰু এতিয়া গৰমত দেখাম বাৰু। চৰবত খাই ল'লোঁ, বাইদেউক মাতিলোঁ। বাইদেউনে অকণমান চলাই মেলি দিলে আৰু। তাৰপিছত ৰাজ ভৰোৱাৰ পৰা মানে সকলোখিনি বাইদেউক মাতি ল'লোঁ। মানে ইমানো লাগি থকা নাই, তথাপিও চলাই দিওঁতে মানে অকণমান লাগিলে। আৰু চলাওঁতে একোৱেই অসুবিধা নহ'ল, ফণি চনি দৰকাৰ নহ'ল। একদম মানে ৰ'দ পৰি আছিলে, ৰ'দ ঘাই জেগাত লগালোঁ। ৰ'দত ফৰফৰকৈ গ'ল। তাৰপিছত ইমান গৰম, এতিয়া বেটাক গা ধুৱালোঁ, কিন্তু নিজে নাই ধোৱা দেই। নিজে একদম সন্ধিয়া আগেহে ধুমাই। গৰমত ইমান গা ধুই থকাও ভাল নহয়। আৰু আকৌ কিমাননো ধুম আৰু, সেইটো কাৰণতে ধুম। এনেও সদায় 2বাৰ 3বাৰ গা ধোৱা হয়ে গৰম, সেইটো কাৰণে দেৰিকৈ ধুম। এতিয়া বেটাক খুৱাই লওঁগৈ, বস্তু লৈ মেলি। চাই থাকিব, তাঁতখন বাৰু দেখাম। একেবাৰে মানে বৰ তুলিব পৰা কৰি থৈ দিছোঁ। আজি তুলিব পাৰিলোঁ হ'লে, যি বহুত সোনকালে তালৈতো ইমান গৰমত কিমান কৰিম আৰু, সেইটো কাৰণে নকৰোঁ। এতিয়া বেটাক খুৱাই লওঁগৈ, তাঁতখন বাৰু দেখাম, চাই থাকিব। এইফালে এয়া মোৰ তাঁতখন কি লগাইছোঁ বাৰু আপোনালোকে কওকচোন। কি লগাইছোঁ যেন লাগিছে বাৰু। এইখন এইটা আছোঁ। এইফালে এয়া সন্ধিয়া লাগিলে, একদম হাজবেণ্ডে গেমত ব্যস্ত আৰু গা পা ধুই ধূপ ধূনা জ্বলাই একদম বেটাক কিতাপ পঢ়াবলৈ সময় হ'লগৈ। কিতাপ পঢ়ালোঁ। আৰু অথনি কৈছিলোঁ যে এখন কি হয় বুলি কমেণ্টত জনাবলৈ। ক'তনো আপোনালোকে কমেণ্টত জনাব হয়নে, কাৰণ ডাঙৰ মানুহে কমেণ্ট এটা পাবলৈ বহুত কষ্ট হয়। আমাৰবোৰক ক'ত ক'ব। সেইখন আছিলে ৰিহা। এইফালে কিতাপ সামৰিলে দেই, লিখা এতিয়া বেগত ভিডিঅ' মাৰি আছোঁ। ভিডিঅ' মাৰি থকা বুলি কয় নেকি? কেলে জোকাই থাকানো? ভিডিঅ' মাৰি থকা বুলি কয় নি? এনে কান্দিবলৈ আহিছে। প্ৰথমতে বৰ্ডখন চব ভৰাই দিয়া, একো নহয়, ন কাইলৈ উলিয়াবই লাগিব। ভিডিঅ' মাৰি আছে নেকি? খাই দিব লাগে ইয়াক। জাহা তাহা নহয়, একদম আস্তে দিয়ে ধুনীয়াকৈ। চেণ্ডেল মাৰি দিয়া আকৌ। ৰ'বা আকৌ, এবাৰ আমি কি পঢ়িম, মই কনভাৰ্চেশ্যনখিনি সুধিম, তুমি কৈ যাবা দেই। সোমবাৰে আছে নহয়। হোৱাট ইজ ইয়ৰ নেম? আৰু কি বুলি কয়, হাউ অল্ড আৰ ইউ? I'm 4 years old. হোৱাট ইজ দ্য নেম অফ ইয়ৰ স্কুল? The name of our school is Damini High School. ভালকৈ ক'ব লাগে, ST দামিনী হাই স্কুল। একদম মুখৰ ভিতৰতে কৈ থৈ নিদিয়ে নহয়। তাৰপিছত আৰু হাউ আৰ ইউ? I'm fine, you? ভালকৈ ক'ব দিছোঁ নাই মই? I'm fine, thank you, madam. ফাইম নহয়, ফাইন। বাইদেৱে ফাইম বুলি নকয়, ফাইন বুলি কয়। বাইদেৱে আমাক
হাৱাৰী বুলি কয় নহয় তেতিয়া আই এম ফাইন থেংক ইউ মেডাম বুলি ক'ব দিয়ে ফাইম নহয় ফাইন ফাইন ফাইম বুলি নকয় তুমিহে শুনি পোৱা ফাইম বুলি ফাইন বুলি কয় তাৰপিছত ইন হুইচ ক্লাছ ডু ইউ ৰিড আই ৰিড ইন ক্লাছ 3 নাৰ্চাৰী গুড বয় সোমবাৰে সুধিলে পাৰিবানে অ'কে এতিয়া হৈ গ'ল এইফালে এয়া ভাত পানী খাই মেলি ৰেডি এতিয়া যাওঁ শুবলৈ মানে বহুত টোপনি ধৰিছে ভাগৰো লাগিছে দিনটো তাঁত বাতি কৰি মানে একদম ভাগৰটো দিনত নপলালোৱে সেইকাৰণে এবাৰ শুওঁগৈ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনলৈ কিন্তু একদমেই নাপাহৰিব আজিলৈ বাই বাই